বিশ্বৰ দৰবাৰত জিলিকিল নগাঁৱৰ যুৱক বিশেষভাৱে সক্ষম নগাঁৱৰ এজন যুৱক ৰাকেশ কুমাৰ সাহু মনৰ দুৰ্বাৰ সাহস আৰু পৰিশ্ৰমৰ বলতে অসমৰ নগাঁও জিলাৰ পৰা সদূৰ ৰোমানিয়াত গৈ জিলিকিছে হাতৰ যাদুৰে কনষ্টাণ্টা ৰোমানিয়াত অনুষ্ঠিত হোৱা 41তম বিশ্ব পাঞ্জা চেম্পিয়নশ্বিপ আৰু 40তম বিশ্ব পাৰা চেম্পিয়নশ্বিপত পুৰুষৰ 80 কেজি শাখাত সোঁ আৰু বাওঁ হাতৰ পাঞ্জা তৃতীয় স্থানেৰে দুটাকৈ ব্ৰঞ্জৰ পদক আজুৰি আনিবলৈ সক্ষম হয়। অতি দৰিদ্ৰ পৰিয়ালৰ এইজন যুৱকে দৰিদ্ৰতা তথা শাৰীৰিক বাধা ভেঙুচালি কৰি নিজকে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰি অসমৰ লগতে সমগ্ৰ ভাৰতক দিলে এক গৌৰৱৰ ক্ষণ। ২৬ অক্টোবৰৰ পৰা অনুষ্ঠিত এই বিশ্ব পাঞ্জা চেম্পিয়নশ্বিপত বিশ্বৰ ৫৪খন দেশৰ ১৫০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰাৰ প্ৰতিযোগিতাত নিজৰ দক্ষতাৰে সোঁ বাওঁ দুই হাতৰ পাঞ্জাত আজুৰি আনিবলৈ সক্ষম হয় তৃতীয় স্থান। জীৱনত প্ৰথমবাৰৰ বাবে হোৱা এনে বিজয়ী পৰিয়ালৰ লগতে নগাঁওবাসী ৰাইজ উৎফুল্লিত হৈ পৰিছে। উল্লেখযোগ্য যে আৰ্থিক দৈন্যতাত জুৰুলা হৈ পৰা এই পৰিয়ালটোৱে স্থানীয় নগাঁও সমষ্টিৰ বিধায়ক ৰূপ শৰ্মাৰ লগতে চৰকাৰী বিষয়া আমোদাৰ ওচৰত কিছু আৰ্থিক সাহায্য বিচাৰি আবেদন কৰিছিল যদিও তেওঁলোকৰ পৰা কোনো ধৰণৰ সঁহাৰি লাভ কৰা নাছিল আৰু তেওঁলোকে নিজৰ কষ্টৰে সাঁচি ৰখা ধনৰ সহায়তে সাহুক ৰোমানিয়ালৈ পঠিয়াইছিল। এনে এজন প্ৰতিভাশালী যুৱকক আজিও প্ৰতি চৰকাৰে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাত অতি দুৰ্ভাগ্যজনক বুলি সাংবাদিকৰ আগত পৰিয়ালৰ লোকসকলে জানিবলৈ দিয়ে আৰু চৰকাৰৰ ক্ৰীড়া মন্ত্ৰালয়ক সাহুৰ বাবে কিছু সাহায্য দি তেখেতৰ ক্ৰীড়া দিশটো যেন আগুৱাই নিয়ে তাৰ বাবেও আহ্বান জনায়। নগাঁৱৰ পৰা নাছিৰ আহমেদ, গ্ল'বেল নিউজ।